নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিঙৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ পোৱালিবিলাকৰ 27 নম্বৰ দিন। যিহেতু মই আপোনালোকক 13 নম্বৰ দিনৰ পৰা মানে ভিডিঅ'বিলাক প্ৰায় সঘনাই দি আহিছিলোঁৱে, কি ধৰণে মেনেজমেণ্টবিলাক কৰিছোঁ প্ৰতিপালন। আৰু এই ভিডিঅ'টো আপোনালোকক আজি জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকে থাম্বনেইলটো চাই গম পাইছেই যে মোৰ মানে ফাৰ্মখনত বৰ্তমান কি অৱস্থা হৈ আছে। যিহেতু বিপদ আহিলে চব ফালৰ পৰা আহে বুলি কয়, গতিকে যিহেতু মোৰ পোৱালিখিনি গ্ৰ'থটো একেবাৰে হোৱা নাছিলে, এইবাৰ আহি গ'ল তাহাঁতৰ CRD প্ৰব্লেম, ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ, যিটো মানে লাঞ্চত কফ জমা হৈ যায়, খুক খাক কৰি থাকে। আপোনালোকে ভালকৈ শুনিলে গম পাব পোৱালিবিলাকে খুক খাক মাৰি আছে। নিশ্চয় চাগে শুনিছে, ভিডিঅ'টোত কিমান সম্ভৱ শুনিব পাৰিছে গম নাপাওঁ, তথাপিতো কিন্তু ধুনীয়াকৈ পোৱালিবিলাকে খক খাক একদম বঢ়িয়াকৈ মাৰি আছে। তাৰ মানে সম্পূৰ্ণ ইহঁতৰ CRD যিটো ডিজিজ ইহঁতৰ মানে আৰম্ভ হৈ গ'ল। আৰম্ভ মানে প্ৰায় আৰম্ভ হোৱা আজি প্ৰায় এসপ্তাহমান হৈ গ'ল। মই ভাবিছিলোঁ লাহে লাহে ভাল হ'ব, মানে ফলিয়াবিলাক চেঞ্জ কৰিছিলোঁতো, সেইকাৰণে চাগে বোলো ধূলি চুলি সোমাই এইটো হৈছে, কিন্তু নহয়। যিহেতু গম পালোঁ, গম পোৱা যায় আৰু সিহঁতৰ মাততে গম পোৱা যায়, গতিকে এইটো CRD প্ৰব্লেম আহি গ'ল। গতিকে তাৰ কাৰণে এতিয়া বেলেগ সাৱধানতা ল'বলগীয়া আৰু নাই। মানে মই সেইটো বুলি ভাবিয়ে মানে পোৱালিবিলাক মানে ভাগ কৰি দিয়া নাছিলোঁ। যিবিলাকে ফুচ মাৰিছিলে আগতে মই CRD অকণমান আহিলেই পোৱালিবিলাক ভাগ কৰি দিওঁ, তেতিয়া মানে বাকীখিনিলৈ বিয়পি নাযায়। এবাৰ ভাবিছিলোঁ ভুচিখিনি চেঞ্জ কৰিলোঁ কাৰণে চাগে বোলো ফুচফাচ মানে এইটো শব্দ আহি গৈছে, কিন্তু সেইটো নহয়। তাৰমানে এইটো মানে আপোনাৰ এইটো ডাইৰেক্ট CRD প্ৰব্লেমে আহি গ'ল। আৰু মানে ভাগ নকৰাৰ কাৰণে যিহেতু এইটো সংক্ৰমিত হয় আৰু ইটোৰ পৰা সিটোলৈ সংক্ৰমণ হৈ গৈ মানে এইটো মানে এটা প্ৰায়খিনি মানে ধৰক 50% মুৰ্গীৰ হয়তো, এতিয়া কিমান হৈছে মই সিমানটো গেৰাণ্টি দিব নোৱাৰোঁ, যথাসম্ভৱ 50% মুৰ্গীৰ চাগে প্ৰব্লেমটো আহি গৈছে। 50 নহ'লেও 30-40% কিন্তু আহি গৈছে। গতিকে এই ক্ষেত্ৰত মানে এতিয়া সাৱধানতা ল'বৰ কাৰণে বেলেগ একো উপায় নাই। ইয়াত মাত্ৰ এটাই কাম কৰিব পৰা যাব, মানে এণ্টিবায়'টিক ইউজ কৰিব লাগিব, CRD মেডিচাইন ইউজ কৰিব লাগিব এতিয়া বৰ্তমান, যিহেতু এতিয়া টাইম আহি গৈছে। আৰু যদি আৰু 6-7 দিনৰ পিছত আৰু যদি আমি হাত এৰি দিওঁ, তেতিয়া মানে কি হ'ব, ভাল নহ'ব আৰু মানে মৰ্টেলিটিৰ সংখ্যা পূৰা বাঢ়িব। যিহেতু মোৰ পাৰ ডে 4-5টা মানে মৰিছে, সেইহেতুকে মই গম পাইছোঁ মানে সিহঁতৰ মানে অলপ লাঞ্চত মানে ব্লকেজ আহিছে, মানে উশাহ ল'ব নোৱাৰা এটা হৈছে তাৰমানে। সেইকাৰণে মানে মই এতিয়া উপায়ন্তৰ হৈ কালি অফিচলৈ গ'লোঁ আৰু অফিচৰ পৰা 2টিমান দৰৱ আনিলোঁ। এটা হৈছে B904, যিটো স্প্ৰে হয়। সেইটো স্প্ৰে কৰিলে মানে কি হয়, ইহঁতৰ মানে যিটো প্ৰব্লেমটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে। সেইটো মানে মৰ্ণিঙত মাৰিলোঁ। এতিয়া আকৌ চাইডে গোটেই মানে ফাৰ্মখনৰ বাহিৰে ফৰ্মেলিন ইউজ কৰিম। আৰু এটা দৰৱ আনিছোঁ, সেইটো মানে এইটো পাউডাৰ হয়, গতিকে সেইটো স্প্ৰে কৰিব লাগিব। তাৰপিছত B904টোৰ লগত যদি পৰা, যথাসম্ভৱ যদি পৰা হয়, তাৰ লগত নহৰু আৰু যিটো বছ বুলি কয়, বছ এজোপা গছ হয়, মানে তাৰ শিপাডাল, তাৰ পাত চব একেলগে খুন্দি পিনে তাৰ যিটো ৰস ওলাব, সেই ৰসটো আৰু নহৰু পিচি যিখিনি ৰস, সেই B904 লগত যদি মিক্স কৰি মাৰি দিব পৰা যায় আৰু ভাল কাম কৰে। গতিকে সেইধৰণে মই যিহেতু আজি নহৰু চহৰু পিছা ইমান নকৰিলোঁ, ডাইৰেক্ট B904টোকে মাৰি দিলোঁ আৰু। কিন্তু কাইলৈ নহৰু আৰু সেই বছ মই লগত পিচি কিনে তাৰ ৰসটো উলিয়াই মানে এনেকৈ কৰি দিম বুলি ভাবিছোঁ। তাৰপিছত নেক্সট এতিয়া আহি গ'লোঁ, মই এতিয়া কি দৰৱ খুৱাই আছোঁ মানে ইহঁতক আজি মই দৰৱ দি দিলোঁ মৰ্ণিঙত। এইফালেও একেই ছেইম কণ্ডিশ্যন, ইহঁতৰো লাগিলে একেখিনি ভাগ এইফালৰ পৰাই মই পঠিয়াই দিছিলোঁ এইফালে, গতিকে ইহঁতৰো লাগি গ'ল। গতিকে মই এটা দৰৱ খুৱাই আছোঁ, আপোনালোকক দেখাইছোঁ। এইটো দৰৱ ইয়াৰ পৰা আনি ল'ব, উঠিব লাগিব ৰ'ব দেই। এইটো ইয়াত আপোনালোকে দেখিলে গম পাব, এইটো CRD ডিজিজৰ কাৰণে এটা দৰৱ হয়। কিন্তু এই দৰৱটো মই আগতে ইউজ কৰা নাই, কিন্তু এইবাৰ প্ৰথম ইউজ কৰিছোঁ। কেনেকুৱা ৰিজাল্ট পাওঁ চাওঁচোন। আগতে মই বেলেগ ধৰণৰ মেডিচিন ইউজ কৰিছোঁ CRDৰ কাৰণে। আপোনালোকে CRDৰ কাৰণে মই মানে একদম পাৰফেক্ট মানে ভাল হোৱা এটা দৰৱ, যিটো মানে যেতিয়া মানে CRD বহুত বেয়াকৈ লাগি যায় আৰু মানে গোটেইখিনি 100% CRD লাগি গৈছে, ধৰক অৱস্থা বেয়া হৈছে, তেতিয়া মানে এটা দৰৱ আছে, যিটো দৰৱ মানে মই ভিডিঅ'ত দি থোৱা আছে। সেই দৰৱটো খোৱালে কিন্তু প্ৰায় মানে ভালেই হৈ যায়, কিন্তু মানে কি হৈছে, ৱেটটো ৰৈ যায় সেইটো দৰৱ খোৱালে। গতিকে সেইকাৰণে মই সেই দৰৱটো এতিয়ালৈকে দিয়া নাই। কিন্তু এইটোতো ৱেটটো ৰৈ যায় বুলি কৈছে, কিন্তু মই চাওঁচোন এইটোৱেনো কেনেকুৱা ৰিজাল্ট পায়। যদি এইটো খুৱাই ৱেটটো থাকে, অলপ আহি থাকে আৰু বেমাৰটো যদি ভাল হৈ যায়, তেন্তে এইটোৱে নেক্সট ইউজ কৰিম। সেইকাৰণে মানে মই কি কৰোঁ, সলাই দি চাওঁ দৰৱবিলাক। ময়ো মানে অভিজ্ঞতা পাব পাৰোঁ, মানে ময়ো শিকিব পাৰোঁ।
গতিকে এইটো খুৱাই চাইছোঁ। এইটো আপোনালোকে পঢ়িলে গম পাব নিশ্চয় কি দৰৱ, আপোনালোকে দেখিছে চাগে এইটো খুৱাই আছোঁ। গতিকে এইটো মানে আপোনাৰ 1 লিটাৰ 1 ml কে খুৱাব লাগে। মই কিন্তু অকণমান ড'জটো বঢ়াই দিছোঁ, বেছি নহয় অকণমান বঢ়াই দিছোঁ। গতিকে সেই তেনেকৈ দি আছোঁ। গতিকে কি হয় ৰিজাল্ট কেনেকুৱা পাওঁ সেই বিষয়ে আপোনালোকক জনাম কাইলৈ বা পৰহিলৈ ভিডিঅ'টোত। আজি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, আজি নেক্সট ডে 2 দিন হৈছে। কাইলৈ দিম, শেষ কৰি দিম, মানে 1 লিটাৰ খতম কৰি দিম। তাৰপিছত নেক্সট আৰু 2 দিন 3 দিন খোৱালে লগালগ 3 দিনতে ভাল হৈ যাব তেনেকুৱা নাই, লাহে লাহে ভাল হ'ব যদিহে দৰৱটো কামত আহে। আৰু যদি ভাল হয় নেক্সট আজি 27টো 28, 29, 30, 31লৈকে মই গম পাই যাম। যদি 31লৈকে ইহঁতৰ ফুচফাচ ভাল নহয় তেন্তে নেক্সট যিটো মানে লাষ্ট যিটো মই মেডিচিনৰ কথা কৈছোঁ সেইটো মই আনি আপোনালোকক দেখাম। সেই মেডিচিনটো খুৱাই দিম উপায় নাইকিয়া হ'লে। নহ'লেতো যদি এনেকৈ হৈ থাকে সিহঁতৰ লাঞ্চ ব্লক হৈ মানে মৰিয়ে থাকিব, ৱেটটো সিমান নল'ব, খোৱাবিলাক মানে কি হ'ব সিহঁতৰ গ্ৰ'থ নহ'ব। গতিকে এনেকুৱা ধৰণৰ হ'ব। গতিকে পোৱালিবিলাকৰ এই অৱস্থা। 13 দিনৰ পৰা বহুত কষ্ট কৰিছোঁ, অশেষ কষ্ট কৰিছোঁ। 13 নম্বৰ দিনলৈকে মই লাগিব পৰা নাছিলোঁ, ঘৰৰ ফেমিলি লাগি আছিলে, দেউতা লাগি আছিলে। গতিকে এইবাৰ মানে 13 নম্বৰ দিনৰ পৰা মই বহুত কষ্ট কৰিছোঁ। তথাপিতো গ্ৰ'থটো একেবাৰে বেয়া নহয়, কিন্তু আপোনালোকে চালে দেখিব গ্ৰ'থটো ভালেই হৈ আছে, মানে ৱেট আছে পোৱালিবিলাকৰ। কিন্তু এই ডিজিজটো লাগি গ'ল, মানে বেমাৰটো লাগি গ'ল। সেইকাৰণে মানে এটা চিন্তা সোমাই গৈছে, মানে যদি বেমাৰটো লাগি থাকে যিমান এতিয়া ৱেট আহক, সেই 32-33 দিনৰ পৰা ৱেট ৰ'ব, মৰিবলৈ আৰম্ভ কৰিব। মানে আপোনালোকে নিশ্চয় দেখিবই নহয়। আৰু যদি কেনেবাকৈ ভাল হৈ যায় এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ম। মানে একদম ভাল ৰিজাল্ট নহয়, এটা মিডিয়াম লেভেলত ৰিজাল্টটো থাকি যাব বুলি মই ভাবিছোঁ। মানে একেবাৰে আলুগুটি পইচা পোৱাতকৈ কমচে কম কাৰেণ্টৰ বিল, এই ফলিয়াৰ পইচা আৰু মাত্ৰ 2 টকামান নিজৰ হাজিৰাটোৰ কাৰণে থাকি গ'লোঁ যথেষ্ট বুলি ভাবিছোঁ। এইবাৰ কি হয় চাওঁচোন, চেষ্টা কৰি আছোঁ। আপোনালোকেও যদি কিবা দিহা পৰামৰ্শ দিবলৈ থাকে এই ভিডিঅ'টোৰ জৰিয়তে কমেণ্টত জনাব, কি কৰিলে ভাল হ'ব আপোনালোকৰ ফালৰ পৰা জনাব, নিশ্চয় উপকৃত হ'ম। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু কমেণ্ট নিশ্চয় কৰিব, কিয়নো আপোনালোকৰ কমেণ্টৰ কাৰণে মই বাট চাই থাকোঁ। আৰু আপোনালোকে কি ধৰণে প্ৰতিপালন কৰিছে, মই এতিয়া এইটো অৱস্থাত মই কি কৰিলে ভাল হ'ব, আপোনালোকে কমেণ্টৰ সহায়ত মোক জনাব, তেতিয়াহে মই উপকৃত হ'ম। আৰু মোৰ লগতে এই আপোনাৰ কমেণ্ট চাই বহুত ব্যক্তিয়ে অসমৰ উপকৃত হ'ব। গতিকে কমেণ্ট এটা কৰিব, আৰু যদি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰো কৰিব পাৰিব। আৰু নতুনকৈ যিসকলে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে আগলৈ পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইবৰ কাষত এটা বেল আইকন আছে, বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।